সমিতি আশা আৰু ভেৰগাঁও চাহ বাগিচা প্ৰাথমিক গোট ACMS আৰু ভেৰগাঁও চাহ বাগিচা প্ৰাথমিক গোট আশা লগতে ভেৰগাঁও চাহ বাগিচা সমূহ ৰাইজৰ উদ্যোগত আমি আজি নৱম বাৰ্ষিক কৰম উদযাপন কৰিবলৈ গৈ লৈছোঁ। গতিকে ইয়াতে আজিৰ এই কৰম উৎসৱত উপস্থিত থকা তথা ভেৰগাঁওবাসী ৰাইজক আমি কৰম সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ইয়াতে উপস্থিত থকা সকলোকে আমি আজিৰ এই কাৰ্যসূচীত অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সাংস্কৃতিক প্ৰেমী ৰাইজ আৰু লগতে আমাৰ অতিথিসকল লগতে আমাৰ উপস্থিত যি সাংস্কৃতিক প্ৰেমী ৰাইজ আছে সকলোকে আজিৰ এই সাংস্কৃতিক সন্ধিয়া আৰু কৰমস্থলীত উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজিৰ এই সাংস্কৃতিক আজি আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত সকলোকে উপভোগ কৰি যাবলৈ আমি অভ্যৰ্থনা সমিতিৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। আজি আমাৰ কাৰ্যসূচী আছিল, ৰাতিপুৱা আমি ফ্লেগ হোষ্টিং কৰিলোঁ, তাৰপিছত আমি প্ৰতিনিধি সভা বহিলোঁ, আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিলে, আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী আছিলে, আমাৰ শিক্ষা দীক্ষাৰ ফালৰ পৰা অলপ আলোচনা কৰা হ'ল, ল'ৰা ছোৱালীক কি ধৰণে আগবঢ়াই নিব পৰা যায় আৰু আমাৰ কৰম পূজাটো কি মহত্ব তাৰ বিষয়ে আমি আজি ৰাইজৰ লগত অলপ বহি প্ৰতিনিধি সভাত আলোচনা কৰা হ'ল। গতিকে আমি শেষ পৰ্যায়ত আমি আখৰা উদ্বোধন কৰিলোঁ আৰু কৰম আখৰা উদ্বোধন কৰি আমি আজি এই আখৰা স্থলীতে আমি পূজা অৰ্চনা কৰি গৈ আছোঁ। ইয়াৰ পিছত আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। সাংস্কৃতিক সন্ধিয়াৰ আমাৰ আদিবাসী জনগোষ্ঠীৰ শিল্পী তথা আমাৰ ছবিল বাগ ডাঙৰীয়া আমাৰ ইয়াতে নৃত্য প্ৰদৰ্শন কৰিব। সকলোকে আজিৰ এই নৃত্য মানে সংগীত প্ৰদৰ্শন কৰিব। গতিকে সকলোকে এই উপভোগ কৰি যোৱাৰ কাৰণে আমি অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনালোঁ। এই পূজাৰ জৰিয়তে আমি যাতে এই ভেৰগাঁও অঞ্চলৰ সমূহ ৰাইজৰ জাতি জনগোষ্ঠী সমন্বয় ৰক্ষা হৈ থাকে, এয়ে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ধন্যবাদ। হয়, পোনপ্ৰথমতে আমি সমগ্ৰ অসমবাসী ৰাইজক আমি কৰম উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা ভেৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত ভেৰগাঁও প্ৰাথমিক গোট ACMS তথা ভেৰগাঁও আঞ্চলিকৰ অন্তৰ্গত যিখিনি প্ৰাইমাৰী আছে তেওঁলোকৰ সহযোগত আৰু ভেৰগাঁওবাসী ৰাইজৰ সহযোগত আজি নৱম বাৰ্ষিক কৰম উৎসৱ আয়োজন কৰা হৈছে। এই নৱম বাৰ্ষিক কৰম উৎসৱৰ আমি প্ৰথম কাৰ্যসূচী হিচাপে আছিলে ৰাতিপুৱা পতাকা উত্তোলন, লগতে স্মৃতি তৰ্পণ আৰু লগতে আঞ্চলিকৰ সামূহিক সভা এটা আছিলে দিনৰ ভাগত। আৰু এতিয়া আমাৰ যি নেকি কৰম ডাল, সেই কৰম ডাল পানী স্থাপন কৰা হ'ল। এতিয়া পূজা অৰ্চনা চলি আছে। খন্তেক সময়ৰ পিছতে আমাৰ ইয়াতে আৰম্ভ হ'ব কালচাৰ প্ৰগ্ৰাম, যি নেকি কৰম ডান্স তথা বিভিন্ন ধৰণৰ কলাকৃষ্টি ইয়াতে অংশগ্ৰহণ কৰিব। আৰু লগতে আমাৰ অন্তিম সময়ত আমাৰ এতিয়া কাৰ্যসূচী আছে সাংস্কৃতিক সন্ধিয়া। এই সাংস্কৃতিক সন্ধিয়াত আমাৰ বিশেষ আকৰ্ষণ হিচাপে আছে আমাৰ ছবিল বাগ, তেখেতে আহিছে বৰ্তমান। আমন্ত্ৰিত অতিথি হিচাপে আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ যি নেকি উপসভাপতি প্ৰকাশ বৰা আৰু বিশেষ তেনেকৈ বহু ব্যক্তি আছে আমাৰ আঞ্চলিক পৰ্যায়ত তথা আৰচুকে ধৰি যি নেকি ভেৰগাঁও অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে আমাৰ মাজত উপস্থিত হৈছে। হয়, আমি ৰাইজক এটাই আহ্বান জনাব বিচাৰিছোঁ যাতে এই যি নেকি আমাৰ আদিবাসী কলা কৃষ্টি বজাই ৰখাৰ কাৰণে আমরা এটা সুযোগ পাইছোঁ বা আমাৰ এই সুযোগটো যাতে আমাক সকলোৱে সহায় সহযোগ কৰি আছে। অনাগত দিনত ইয়াতকৈ ভাৰী বেছি সংখ্যাত সহায় সহযোগ পাম বুলি আমি আশা কৰিছোঁ।